নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্ৰিস্পি ভেন্দি ফ্ৰাইৰ এটা ৰেচিপি লৈ আহিছোঁ। একেবাৰে কম বস্তু আৰু কম সময়তে বনাব পৰা এটা টেষ্টি ৰেচিপি। আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। প্ৰথমতে মই 8টা ভেন্দি গুটিখিনি এৰুৱাই দেখুওৱাৰ ধৰণেৰে কাটি লৈছোঁ। কাটি লৈ মই প্ৰায় 5 মিনিটমান সময় ৰ'দত দি দিছিলোঁ, যিহেতু ৰ'দটো এইকেইদিন খুব চোকা। আৰু মই লৈছোঁ 3 চামুচ বেচন, 1/3 টেবুল স্পুন হালধি আৰু জোখমতে নিমখ। প্ৰথমতে মই নিমখ আৰু হালধি দি দিছোঁ ভেন্দিখিনিত, আৰু মই দি দিম ইয়াতে বেচনখিনি, আৰু এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। ইয়াত কোনো ধৰণৰ পানী দিব নালাগে, কাৰণ ভেন্দিৰ গাত যিখিনি পানী থাকে সেইখিনিৰে হৈ যায় ভালদৰে সানি ল'লে। আৰু এয়া চাওক, এনেদৰে মই সানি ল'লোঁ, আৰু এতিয়া এইখিনি মই ফ্ৰাই কৰিম। কেৰাহী গৰম হোৱাত মই দিছোঁ তেল, আৰু তেল গৰম হ'ল, আৰু মই ইয়াৰে অলপ অলপকৈ ভেন্দিখিনি তেলত দি দিছোঁ, আৰু ভালদৰে অলপ মেলি দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে ভেন্দিখিনিত চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এনেধৰণৰ মছলাবিলাক দিব পাৰে। মই ইয়াতে একোৱেই দিয়া নাই, অকল হালধি আৰু নিমখহে দিছোঁ। এনেদৰেও বহুত টেষ্টি হয়, আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মছলাও ইউজ কৰিব পাৰে। আৰু এইখিনি এনেদৰে লৰাই লৰাই মিডিয়াম জুইত ক্ৰিস্পি হোৱালৈকে ভাজিলেই হ'ল। বেছি ভাজিলেও কিন্তু ইয়াৰ টেষ্টটো অলপ বেয়া হৈ যায়, অলপ দেৰি যোৱা নিচিনা হয়, গতিকে সেইটো আপোনালোকে ধ্যান দিব। আৰু এইখিনি চাওক ক্ৰিস্পি হৈ আহিছে। আৰু এইখিনি হৈ গ'ল, মই এতিয়া দেখাইছোঁ, এয়া চাওক ধুনীয়াকৈ ক্ৰিস্পি হৈছে। আৰু মই এইখিনি এতিয়া নমাই ল'ম। আৰু বাকী থকাখিনি মই দেখুওৱাৰ ধৰণেৰে ভাজি ল'ম। একেবাৰে সহজ হয়, বনাই চাবচোন। যিসকলে এইটো খাই পাইছে জানেই তেওঁলোকে, আৰু যিসকলে বনাই চোৱা নাই তেওঁলোকে এবাৰ ভিডিঅ'টো চাই বনাই চাব। আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু এইখিনি চাওক, এইখিনিও মোৰ হৈ গ'ল। এয়া চাওক, এইখিনি মই এতিয়া নমাই দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আৰু এয়া মই পৰিৱেশন কৰিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। ধন্যবাদ।